আমাৰ নেক্সট কেণ্ডিডেট কোন আহি যোৱা দেৰি হৈছে মোৰ দেৰি হৈছে হা ছাৰ সোমাব পাৰিমনে? আহা দৰ্জাখনটো তোমাৰ কাৰণে খোলা ৰাখিছো ন দৰ্জাখন খোলা আছে আকৌ আহিব পাৰো নে সুধি থাকিব নে আহা সোনকালে আহা দেৰি হৈছে ছাৰ মানে এইখন চকীত বহিব পাৰিমনে মই? আকৌ তোমাৰ কাৰণে আছে এখন চকী বহা না বহি পিনি মোৰ দেৰি হৈছে সোনকালে উত্তৰবোৰ দি তুমি যোৱা তুমি যদি যোগ্যতা পুলিচৰ চাকৰি লৈ যোৱা না বাৰু হ'ব এইবোৰ বাদ দিয়া তোমাৰ ঘৰ ক'ত আৰু নামটো কি তোমাৰ নমস্কাৰ মোৰ নাম চন্দ্ৰমণি ৰাভা কলিতা আৰু মোৰ ঘৰ মঙলগাঁও এয়াই ছাৰ মঙলগাঁৱৰ পৰা আহিছা বান্ধি লৈছোঁ বছ তুমিতো ল'ৰাই হয় মাতটো দেখোন ছোৱালী নিচিনা কেলে মাতটোতো ছোৱালী নিচিনা সেইটো মই ক'বলৈ যোৱা নাই মানে তোমাৰ নামটো ছোৱালী নিচিনা কেলে কোৱা সেইটো ছাৰ কিনো ক'ম আৰু মোৰ দুখৰ কথা ছাৰ মানে মোক জন্ম দিছিলে মাহে আৰু মা যেন মাইকী মানুহ আছিলে সেইবাবে মোৰ মাতটো মাইকী নিচিনা ছাৰ বাৰু এতিয়া কোৱাচোন আমাৰ অসমৰ প্ৰথমজন পুলিচ কোন আছিলে বাৰু সেইটোৱে লাগে আনচাৰ তোমাক প্ৰশ্ন সুধিম পাঁচটাৰ উত্তৰ দিয়া এক নম্বৰ প্ৰথমজন পুলিচ অসমৰ কোন আছিল ছাৰ অসমৰ প্ৰথমজন পুলিচ ছাৰ মানুহ আছিল মই গম পাইছোঁ অসমৰ প্ৰথমজন মানুহ আছিলে বুলি কিন্তু মানুহৰ নামটোতো থাকিব ন সেই নামটো কোৱাবি ছাৰ মই নামটো নাজানিম নহয় ছাৰ আপুনি পুলিচৰ এতিয়া ইণ্টাৰভিউ লৈছে আপুনি সেইবোৰ কথা মোক ক'ব অসমৰ প্ৰথমজন পুলিচ কোন আছিলে আপুনিয়ে কওকচোন মোক অসমৰ প্ৰথমজন পুলিচ কোন আছিল এইটো এখন ইণ্টাৰভিউ লৈছে ভগৱান কি কৰিছে ঐ তুমি মোক ইণ্টাৰভিউ লৈছা নে মই তোমাক ইণ্টাৰভিউ লৈছোঁ ঐ ছাৰ মোৰ ভুল হৈ গ'ল ছাৰ মোক প্লিজ ক্ষমা কৰি দিয়ক ছাৰ প্লিজ ক্ষমা কৰি দিয়ক ছাৰ প্লিজ ক্ষমা কৰি দিয়ক না তুমি চব বাদ দিয়া বাৰু কোৱাচোন তুমি তেনে এই পুলিচৰ চাকৰি ইণ্টাৰভিউ দিবলৈ আহিছা তুমি বেলেগ চাকৰিত কেলৈ ইণ্টাৰভিউ দিব নগ'লা কোৱাচোন ছাৰ মই মানে যেতিয়া ডেকা আছিলোঁ ন মানে মই বাইক চলাই গৈছিলোঁ মোক বাইকত পুলিচে ধৰিছিলে আৰু তেতিয়াই শপত খালোঁ মই পুলিচ হ'ম আৰু মোৰ মানুহ ৰখাই পইচা ল'ম পইচা ছাৰ পইচা ল'ম আহিম নেক্সট ল'ব কোৱাচোন বাৰু তুমি বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন ছাৰ অসমৰ এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰ নৰেন্দ্ৰ মোদী নহয় জানো পাগল বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী মামাহে নৰেন্দ্ৰ মোদী নহয় মামা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ছাৰ মামাহে নি মই ক'ব নোৱাৰোঁ নহয় ছাৰ মোৰ ভুল হৈ গ'ল ছাৰ মামা হ'ব মামা কোৱাচোন পুলিচে কি ৰঙৰ ড্ৰেছ পিন্ধে বাৰু কোৱা ছাৰ পুলিচে বগা ৰঙৰ ড্ৰেছ পিন্ধে আকৌ ছাৰ বগা ৰঙৰ বগাই পিন্ধে ধেত পুলিচে বগা ৰঙৰ নিপিন্ধে নহয় ছাৰ মোক আকৌ বগা ৰঙৰ পুলিচে ধৰি পিনি মোৰ পৰা পইচা লৈছিলে সেইটো পুলিচ নহয় এইটো কি তেনেহ'লে ছাৰ পুলিচে খাকী ৰঙৰ ড্ৰেছ পিন্ধে আৰু বগা ৰঙৰ পিন্ধে কোনে জানে নাই ট্ৰেফিকে তোমাক যোনটো কৈছিলে সেইটো পুলিচ আছিল সেইটো ট্ৰেফিক আছিল ছাৰ সেইটো ট্ৰেফিকহে বুজি পালোঁ ছাৰ হ'ব ছাৰ মইতো গোটেইকেইটা শুদ্ধ উত্তৰ দিছোঁ আৰু চাকৰিটো পাই গ'লোঁ চাগে ছাৰ চাকৰি মোক দি দিয়ক না দি দিয়ক চাকৰি মোক দি দিয়ক ভাইটি মোক বেয়া নাপাবা তুমি এই পুলিচৰ চাকৰি যোগ্য একেবাৰে নহয় তুমি পুলিচৰ চাকৰি মই তোমাক দিব নোৱাৰোঁ ভাইটি তুমি মোক বেয়া নাপাবা তুমি পুলিচৰ চাকৰি যোগ্য ন